কৃষ্ণ ভগৱান ও দাদা ভিডিও করবা তুমি গেল দা So hey guys, good morning from ko dagano but efine ase eta petrol pump aru ami asu bortoman according to mane Google map asu Samuguri aru efine bahut kara rod di ase ekane chosma lagai asu aru efine amar gari aru aji ami eta long trip kori asu mane imano long nohoy mura thik thak ase aru aji ami goi asu Kaziranga National Park karon e goi asu ene kono karon sar nai goi sao je tumar jage joa nai so amar dada hokol kejone ulale aru muku mati dile so bolok etia amar etu গাড়ি ৰেডি আছে পেট্ৰল ভৰাব আছে পেট্ৰল ভৰাই ললো সো ইয়াৰ পৰা বলক উলাই দিও আৰু আগত যে কোৱাত ৰখো গৈ দেখাব চেষ্টা কৰিম সো আপোনালোকে ভিডিওটো চাই থাকক সো গাইস বৰ্তমান আমি আছো হোটেল নীলকণ্ঠ বুলি ইয়াত আছিলো খাবৰ কাৰণে আৰু বহুত ধুনীয়াকৈ বনাইছে মানে ৰুটি খালো আহি পেলাই আৰু ইয়াত অলপমান ৰখো তাই ইয়াৰ পৰা ওলাই দিম আৰু দোকান কোৱা এটা খাওঁ তাত ওলাই দিওঁ তাত বাকী লগ পাইছো হ'ব গাইছ এতিয়া ইয়াৰ পৰা আমি ওলাই যাব গাইছ অকণমান কাজিৰঙা আহি পালো অকণমান পালো আৰু বেলেগ কথা আৰু এইপিনে দেখা পালো কাক চাব দেই আমাৰ এশিঙীয়া গড় মানে অসমৰ সম্পদ দেখা নাপায় মোৰ মোবাইলৰ বেলেগ কথা সেই তাতে আছে এশিঙীয়া গড় চাওক মানে ভালকৈ দেখা নাপায় ওচৰৰ পৰা দেখুৱাব চেষ্টা কৰিম আপোনালোকক এনিটাইম মই আগত বহিম অলপমান আৰু আগৰ পৰা দেখুৱাব চেষ্টা কৰিম আৰু মোৰ পিছপিনে আছে গড় এশিঙীয়া গড় এইটো চাওক বহুত দূৰৰ কিন্তু এইটো চাওক কিন্তু প্ৰথম যাত্ৰা হৈছে আৰু আগত চাগে কিবা কিবি পাই থাকিম বাট আগত যাওঁ আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰোঁ চ' বলক আৰু এনজয় ফাইনেলি বৰ্তমান আছো আমি কাজিৰঙা আৰু এইটো এই কিবা কিবি লিখা আছে বাদ দিয়ক আৰু এতিয়া গৈ আছো এই খুৰাজনে আমাক জীপ চাফাৰী কৰাব সেইটো চাগে আগত জীপ বাৰু দেখুৱা পাম আৰু যিখিনি দেখা পাওঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক চ' বলক খুৰা গাইজ ফাইনেলি এন্ট্ৰি পাম আৰু आइए देखते हैं मजा आएगा কাঠৰ দলং গাইজ হৰিণা দেখা পালো বহুত খবৰ পিছত হৰিণ নে হৰিণা নাজানো মুঠতে হয় আৰু কিবা এটা আৰু এইপিনে আমাৰ স্কটটো পিছপিনে আৰু আগপিনে নিজৰ বলক ধুনীয়াকৈ গাইজ এইটো চাওক হৰিণ কৈ আছে চাগে কিবা কিবি কৰি আছে ঠিক নাই বাদ দিয়া কৰিব দিয়ক আৰু আগপিনে গড় আছে প্ৰেম কৰি আছে এইপিনে পুৰা জীপ চাফাৰী চলি আছে গাইজ আপোনালোকে গম পাইছে আমি আহিছোঁ কাজিৰঙা আৰু বৰ্তমান কাজিৰঙাৰ পৰা ঘূৰি আছোঁ আৰু বৰ্তমান মই বেলেগ কিবা এটা কামত কৰি আছোঁ মানে বেলেগ কিবা এটা কামত লাগি আছোঁ বাট আকৌ সম্পূৰ্ণ দেখুৱাব চেষ্টা কৰিম আপোনালোকক আৰু যিমান যি পাওঁ দেখুৱাব চেষ্টা কৰিম বাট দেখা যাব পিছত বলক আগত যি দেখা পাওঁ তাকে দেখুৱাম খালি আপোনালোকে বঢ়িয়াকৈ চাই থাকক আৰু এইটো গড় বহুত দূৰত আছেও গড় দেখা নাপায় মানে জুমিং কম ন কম দামী মোবাইল দুখীয়া মানুহ কি কৰিম গাইছে এই তাত চাওঁ এটা হাতী দেখা পাইছেনে এটাই আছে আৰু বহুত ডাঙৰ আছে দাঁত চাত আছে ধুনীয়া গড়ৰ ওচৰত আছোঁ আমি চ' গড় ভাই জিন্দাবাদ অসমৰ মান সন্মান চব এইটোৱেই এশিঙীয়া গড় সেইটো চাওক এটা পহু আৰু ইয়াৰ পহুটো ওজন প্ৰায় মোতকৈ বেছি হ'বলা চাই আছে ন A few moments later ধুনীয়াকৈ দেখা পাইছেনে বহুত ওচৰত এইটো ৰাস্তা আৰু এইটো গড় মানে বেছিকৈ বেছি কিমান আৰু 10-15 ফুটমান হ'ব এই চাওক পলাইছে নেকি এনে ওচৰত আহিয়ে ক'ব নোৱাৰোঁ দেই খুৰা অঁ বলক খেদিও নাহিলে বাপ মোক চাওক একবাৰ এইটো দেখা পাইছে দেই এইটো খুৰাৰ হয় এইটো খুৰা লগাই লৈছোঁ এই কেনেকুৱা লাগিছে একবাৰ কমেণ্ট কৰি ক'ব গাইছ উঠনিৰ পৰা প্ৰায় আমি আধা ঘণ্টামান চাফাৰী কৰিলোঁ আৰু এইপিনে তাত চেক পোষ্ট নে কি হয় তাত ঘণ্টা ৰখিলোঁ ক'ৰবাত এটা ঠাইত ৰখা ঠাইত আৰু সকলোৱে ফটো চটো উঠি আছে আৰু এইপিনে এটা গড় আৰু এই তাত গড় এটা আছে মাজত গড় চৰ বহুত দেখা পালোঁ আমি বাট মানুহটো বহুত আছে এইটো হিচাপত
আৰু এক্সপিৰিয়েঞ্চো নতুন এক্সপিৰিয়েঞ্চ এটা হৈছে যিহেতু প্ৰথমবাৰ আহিছোঁ আৰু অকণমান ভালো লাগি আছে যিহেতু দেখা পাইছোঁ আৰু গড় চৰ ওচৰৰ পৰা কিন্তু যদি আমি মানে বাঘক দেখা পালোঁ হয় ন তেতিয়া অকণ বেছি ভাল লাগিল হয় আমি চবেই আশা কৰি আছিলোঁ বাঘক দেখা পাম নেকি বাট অকণ ৰখোঁ আৰু ফটো চটো উঠোঁ বাকীখিনি আপোনাক পিছত দেখুৱাৰ চেষ্টা কৰি আছোঁ আৰু এইপিনে একো চাই লওক A few moments later. গাইজ এতিয়া মই হৈ গ'লোঁ আগত আৰু এইপিনে আমাৰ গুগল দা পিছত গ'ল পিছৰ পৰা বোলে মজা নহয় আৰু এইপিনে ড্ৰাইভাৰ দাদানে খুৰা কিবা এটা ক'লে হ'ল আৰু এতিয়া মজা লওঁ বলক আগত বহি বহি গাইজ এইপিনে চাওক সেই আগত জীপ দুটা লাগি গ'ল মানে পিছপিনৰ পৰা এটাই দুটা লগাই দিলে মানে পূৰা ৰাস্তাটো বহুত বেয়া অফ ৰ'ডিঙৰ কাৰণে ভাল আৰু এইটো ৰাস্তা চাওক গাইজ একবাৰ কি মজা ৰাস্তা ইয়াত কেতিয়াবা এনেকুৱা কেছ হৈছে ধৰক বাঘে মানুহক মাৰিলে বা অন্য জীৱ জন্তুৱে মানুহক মাৰিলে নহয় ইয়াত তোমাৰ বাঘে মানুহক মৰা নাই আমি বাঘে হৰিণ মৰা গড় পোৱালি মৰা হাতী পোৱালি মৰা এইবোৰ আমি লাইভ পাইছোঁ এনেই গড়ে মানুহকতো কোনো জীৱ জন্তু মাৰা নাই নামাৰে ন গড়টোৱে বহুত দূৰত খেলে আৰু সি যেতিয়া খেলিব পোৱালি থাকিলে বেছিকৈ খেলে যেতিয়া নতুন পোৱালি জন্ম হয় পোৱালিটো যেতিয়া তোমাৰ ডাঙৰ নহয় তোমাৰ 5 মাহলৈকে ওচৰত থকাটো বহুত সাৱধান মানে চবচে বেছি ক'ব গ'লে গড়ে খেদে আৰু গড়ে খেদে আৰু এইটো আপোনালোকৰ বন্ধু গড়ৰ গু মানে মেইন কথাটো হ'ল গড়ৰ এটা নিয়ম আছে সিহঁতে মানে একে জেগাতে হাগে এইবিলাক ৰাস্তাৰ ওচৰে পাজৰে দেখা পালে আপোনালোকে য'ত দেখা পায় সেইটোৱে বুজি পাব যে এইটো গড়ৰ গু মুঠতে আমি ভাবিছিলোঁ প্ৰথমত হাতীৰ গু বুলি কিন্তু নহয় নহয় মানে ৰাস্তাৰ কিনাৰটো এইটো হ'ল গড়ৰ গু আৰু হাতীয়ে য'ত থাকে বাৰু এইটো গম নাপাওঁ কিন্তু হ'ব আৰু বাকী চাওক আৰু কি কি হয় নহয় চলাই আহিছে এতিয়া আমি গৈ আছোঁ ক'ত গৈছোঁ নাজানো মুঠতে গৈ আছোঁ ক'ৰবাত আৰু এইপিনে চিৰি তিৰি উঠি বগাই বগাই গৈ আছোঁ ওপৰত যিহেতু বাঘ চাঘ দেখা নাপালোঁ মনটো অকণ দুখ লাগি গ'ল সেইটো বেলেগ কথা গাইজ প্ৰায় আমি ডেৰ ঘণ্টামান জীপ চাফাৰী কৰিলোঁ আৰু এইপিনে এটা টংঘৰ টাইপলৈ বহি আছোঁ এতিয়া বৰ্তমানৰ কাৰণে আৰু মানে ইমান ঘূৰি ঘূৰি পেলাই এলাহ লাগি গ'ল ইমান গড় কিমান চাম আৰু গড় আৰু পহু মানে হৰিণা আৰু বাট অকণ ৰখোঁ বহোঁ ওলাই দিওঁ গাইজ এইটো আমাৰ জীপ আৰু এইপিনে আমাৰ চাৱাৰীবিলাক মানে ষ্টাৰ্ট হৈ গ'ল চ' বলক আৰু আজি গড় ডুবলাই IPL চাব আছে KKR ভাৰ্চেছ RR ভাৰ্চেছ KKR জিন্দাবাদ গাইজ ইয়াত আমাৰ বেছি সময় নালাগিলে ইয়াৰ পৰা ৰখিলোঁ ওলাই দিলোঁ আৰু আগত যাওঁ আগত গৈ পেলাই ক'ত কি যাব পাৰোঁ চেষ্টা কৰিম দেখুৱাবৰ কাৰণে আপোনালোকক এইটো চচমা কৰি নগ'লেই হ'ল চ' যাওঁ আৰু পিছত লগ পাইছোঁ গাইজ গাইজ এইটো চাওক আমাৰ চফাৰ ইয়াতে খতম আৰু এইপিনে এণ্ট্ৰি কৰিছিলোঁ ইয়াৰ পৰা এক্সিট কৰিছোঁ আৰু এইপিনে গড়ৰ কিবা কিবি আছে আৰু ল'বৰ কাৰণে যদি লয় গোটেই সম্পূৰ্ণ ঘূৰাইছে দাদা বুলি ক'ব দিছে ধন্যবাদ আমাক সম্পূৰ্ণ সকলোখিনি ভালকৈ দেখুৱাইছে হয় দিয়ক লগ পাম আহিলে আৰু এইপিনে অকণ ওলাই লওক চাই আহোঁ কি কি দেখা পাওঁ এইপিনে চাওক ঐ বাঘ আছে বাঘ বিধ চাওঁছে কাৰণ বাঘটো দেখো হাসি না 350 এইটো প্ৰাইচ চাওক দূৰবীন দেখা পাব জানো বৰ্তমান আমি গৈ আছো বৰ্তমান আমি আহিছিলো যিহেতু কি কয় এইটো এই আৰু আহিছিলো আৰু এইটোৱে আৰু একোতো দেখা বহুত বস্তু পালো কিন্তু মানে যোনটো কিবা কৰি আছিল এক্সপেক্ট কৰি আছিলো সেইটো নাপালো বাট এতিয়া আমি গৈ আছো বোকাঘাট এইটোৱে আৰু বোকা এইপিনে চিধা ৰাস্তাতে গৈ পাই যাম বোকাঘাট তাত বোলে এটা বহুত ডাঙৰ ৱাটাৰফল আছে আৰু যিহেতু গৰমো পৰিছে আৰু টাইমো বেছি হোৱা নাই বলক চাহ তাহ খাই পেলাই আমাৰ গকুল দাই চ' এতিয়া গৈ পেলাই ইয়াত বোকাঘাটত যাওঁ মানে তাত ৱাটাৰফলটো গা পা ধুম চাগে যদি দেখা পাওঁ বাট বলক আৰু যিমান পাৰে সিমান দেখুৱাব চেষ্টা কৰি আছোঁ আপোনালোকক আৰু বলক গাইজ এতিয়া বলক অকণ চাহ তাহ খাওঁ চাহটো খাই পেলাই ইয়াৰ পৰা ওলাই দিম আৰু এয়া হ'ল বোকাঘাট নহয় বাৰু কাজিৰঙাতে আছোঁ এতিয়াও আৰু বলক চাহ খাওঁগৈ
গাইছ আমি বৰ্তমান আহি পালোঁ বোকাঘাট আৰু বোকাঘাটে আৰু এইটোৱে হ'ল বোকাঘাট আৰু ইয়াত অকণ ৰখিলোঁ গামোচা কিবা কিবি ল'ব বোলে আমি গৈছোঁ ঝৰ্ণা এটাত মানে ঝৰ্ণা চাব যাম গাইছ আমি এতিয়া বোকাঘাট কেতিয়াবা পাৰ হ'লোঁ আৰু বোকাঘাটৰ পৰা প্ৰায় 8-9 কিলোমিটাৰ সোমাই আহিলোঁ আৰু এইপিনে চাওক ধুনীয়া পাহাৰৰ ৰাস্তা মাজদি গৈ আছোঁ এই তাত চাহপাত বাগান আছিলে বহুত ডাঙৰ এইটো থৈ পেলাই আহি গ'লোঁ আৰু এইটো ৰাস্তাতে ধুনীয়াকৈ গৈ পাই যাম আমি এটা বহুত ডাঙৰ ৱাটাৰফল বুলি শুনিছোঁ পাওঁ নে নাজানো বাট আমি গৈ থাকোঁ আৰু আকৌ আপোনালোকক দেখাব চেষ্টা কৰিম আপোনালোকে চাই থাকক ধুনীয়াকৈ গৈ থাকোঁ আৰু বেছি একো নকওঁ গাইছ ফাইনেলি আমি আহি পালোঁ ককা চকা নে কিবা এটা জেগা আৰু এইপিনে চব পাৰ্কিং চাৰ্কিং গোটেই এইপিনে ৰাইডিং কিবা এটা আছে এইপিনে হিমালয়ান আৰু দুটা হিমালয়ান একলগ ৰখি আছে এইপিনে ৰাইডিং গ্ৰুপ এটা আছে চাগে সিহঁতৰ কিবা চিবা লোকো আছে তাৰ ওপৰত চাওক গাড়ী ইয়াৰ পৰা অলপমান গ'লে ঝৰ্ণাটো পাই যাম আৰু আপোনালোক সকলো দেখুৱাব চেষ্টা কৰি আছোঁ আৰু বাইক লগ পাইছোঁ পিছত ৰ'ব মানে জুচ बाय 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 मेरा भाई গাড়ী এইটো চাওক অথনিৰ পৰা আমি 5টা-6টা এনেকৈ পাৰ কৰিলোঁ অথনি গাড়ী পাৰ কৰিছিলোঁ এতিয়া খোজকাঢ়ি বেলেগ মজা ফিল আহিল ঠাণ্ডা পানী আৰু আকৌ ঝৰ্ণাত গৈ আছোঁ যিহেতু বহুত মজা ফিল আহিব কষ্ট হৈছে এইটো কথা বাট বলক যাওঁ এনজয় কৰোঁ আৰু বাকী একো ক'বলৈ নাই গাইছ অথনিৰ পৰা 10 মিনিট হৈ গ'ল খোজকাঢ়ি আহি আছোঁ নাপাওঁ বাপেকে কিমান দূৰ আৰু চবেই কৈ আছে বাৰু পাই যাম চাগে বেছি দূৰ নাই বাট গৈ থাকোঁ লাহে লাহে ওচৰতে চাগে পাই যাম এইটো লগাই লওক বলক গাইছ ঝৰ্ণা চেক কৰক আৰু ওপৰত চাওক এই ৰাস্তা দেখাইছে তাৰ পিনে ৰাস্তা চাওক মানে ওপৰত আৰু ওপৰত আছে আৰু বহুত ওপৰত আছে আমি যাম যেনেকৈ হ'লে যাম মুঠতে ওপৰত যাম বুলি যামেই আৰু এইবিলাকতে গা ধুব পাৰোঁ ঠিক নাই কিন্তু বৰ্তমান গৈ থাকোঁ বলক কি দেখা পাওঁ দেখা নাপাওঁ দেখা যাব গাইছ চেক কৰক আপোনালোকে ইমান ওপৰলৈকে আহিলোঁ আধা ঘণ্টা হোৱাৰ খোজ কঢ়া আৰু কিমান দূৰ আছে ঘণ্টা ভগৱান জানে গাইছ আমি মানুহ দেখা পাইছোঁ গাইছ মই আছোঁ ইয়াত পিছপিনে চাওক ইমান ওপৰ তলৰ পৰা আহিছোঁ আৰু এটা বস্তু চাব ন আপোনালোকে এইপিনে এটা বস্তু চাওক এইটো চাওক গাইছ কাংচং কিবা এটা জেগাটোৰ নাম আৰু নাজানো কিন্তু পুৰা মানুহে গা পা ধুই আছে চাওক গাইজ আমি এইপিনে পৰা এইপিনে নাই পেলাই তাত গা ধুম বুলি ভাবি আছোঁ উপায় নাই মানে তাত গৈ পেলাই বহুত মানুহ আৰু লেডিজ চেডিজো আছে ন চ' এইখিনি তাত গা পা ধুম এই গাইজ চাওক কিমান ধুনীয়াকৈ গা পা ধুলে আৰু কিমানমান আমি যাওঁ দাদা আৰু ঘূৰা বাদ দিয়ক মুঠতে বহুত আমি যাওঁ পিছত লগ পাই আছোঁ গাইজ अभी मजा आएगा ना भिड़ो গাইছ এই চাওক মই এনেকৈ আছোঁ বৰ্তমান আৰু এইপিনে চাওক আমাৰ স্কটটো মুঠতে এইটোৱে লাইফ আহিছিলোঁ ঝৰ্ণা চাবৰ কাৰণে ঝৰ্ণা বহুত ওপৰত মুঠতে ঝৰ্ণা চাব নোৱাৰিলোঁ তাত গা ধুম বুলি ভাবিছিলোঁ গা ধুব নোৱাৰিলোঁ ইয়াতে গা ধুইলোঁ গাইছ বাট বুজি ল'ব আৰু পিছৰখিনি ত' ইয়াতে কথা দাদা বাই বাই গুড নাইট কৰি যাওঁ बाय बाय टाटा गुड बाय গাইছ আমি বহুত কষ্ট মষ্টেৰে কাপোৰ চেঞ্জ কৰিছোঁ মই চেঞ্জ কৰিলোঁ অলৰেডি মানে চাৰ্টটো এনেকৈ ভৰাই পেলাই आई एम सॉरी बाबू পিছত চেঞ্জ কৰিছোঁ মানে গামোচা আদি কৰা নাছিলোঁ আৰু এই বাৰে বাৰে মানুহ ছোৱালী আপ ডাউন কৰিয়ে আছে এইটো হ'ল আমাৰ গাড়ী আৰু গাড়ী অপেন বেগটো ভৰাই গৰম লাগি আছে না গাইছ ইয়াৰ পৰা बोलो जुबान केसरी গাইছ ইয়াৰ পৰা আমি ওলাই দিওঁ বেছি সময় নালাগে আৰু মানে ওলাই দিওঁ আৰু ইপিনে আমাৰ গাড়ী ৰেডি চ' বলক ইয়াৰ পৰা ওলাই দিওঁ বেছি দেৰি নকৰোঁ আগত গৈ আকৌ দেখুৱাব আছে ভাত চাতো খোৱা নাই ভাত চাত খাব আছে গা পা ধুই আহিলোঁ এতিয়া ঝৰ্ণাৰ পৰা চ' বলক আকৌ লগ পাই আছোঁ গাইছ এৰি চাওক আমাৰ ভাতৰ থালি বহুত ভেজ আছে কি আছে না এইটো কঁঠাল তৰকাৰী চাগে যোনটো মই নাখাওঁ দালি কিবা কিবি আছে আৰু চবৰে বাট লগ পাই আছোঁ ভাত চাত খাই লওক তাৰপিছত লগ পাই আছোঁ গাইছ দেখা পাইছে পৰিস্মিতা ফেমিলি ৰেষ্টুৰেণ্ট বুলি এটা আছে সেইটো চাওক মানে এইপিনে বোকাঘাট যোৱা ৰাস্তা পিনে পাই যাব আপোনালোকে গাইছ বহুত কম হৈছে এটা ব্ৰেক ল'লোঁ আৰু এইপিনে মানে চাহ তাহ খাবৰ কাৰণে আহিছিলোঁ ভাল লাগিছে লাইটিংটো দোকানটো চাই পেলাই ভাল লাগিছে চাওক বৰ্তমান আমি আছোঁ একৰ্ডিং গুগল মেপ আছোঁ আমি কলিয়া কি কয় जल्दी बोल कल सुबह पनवेल निकलना है গুগল দা কৈ আছোঁ বোলে আমরা কলিয়াবৰ অঁ গাইজ বৰ্তমান আছোঁ বৰ্তমান কলিয়াবৰ আৰু এইপিনে মোৰ লগৰ এটা চাওক
সেইকাৰণে এনেই চাহ দিছে আৰু এইটো খাই পেলাই লাহেকৈ চাওক কাজিৰঙাৰ পৰা আমি গ'লোঁ কৈ গৈছিলা মানে বালুত কি জানিছিলে তা বোকাঘাট ককোজা নে কিবা এটা আছিলে ৱাটাৰফল চাব গ'লোঁ আহা সময়তো কিবা কিবি চাই আহিলোঁ আৰু এতিয়া অলপমান মেলাটো চাই পেলাই যাওঁ মুঠতে এক গুলিত বহুতকেইটা চিকাৰ হৈ গ'ল আমাৰ চ' कौन है ये लोग কিবা এটা লৈ ল'লোঁ চাওক ইয়াৰ পৰা কিবা এটা ল'লোঁ আৰু ই তাত গ্লাছৰ দোকান আছে একবাৰ চাই আহোঁ এইপিনে কিতাপৰ দোকান আছে বাৰু ইয়াত নোসোমাওঁ গাইছ এইটো চাওক আমাৰ ঘৰ বাদ দিয়ক গুড নাইট চবেৰে বালাগত যাওঁ চ' গাইছ ফাইনেলি ঘৰত আহি পালোঁ ভালকৈ আহি পালোঁ আৰু একো দিগদাৰ নহ'ল আৰু লাহে লাহে মিহি বৰষুণ দি আছে আৰু যিহেতু ঘৰ আহি পাই গ'লোঁ পিঠে দৰ্জাটো মাৰা আছে এইটো খোলোঁ জপনাটো বলক